Good morning everyone, a fresh day, a fresh vlog. এতিয়া মই 6:40 বাজিলে ৰাতিপুৱা আৰু মোৰ 7টা বজাত অফিচ আছে। লিটাৰেলি 7টা বজাত অফিচ ৰাতিপুৱা। তো মোক সোনকালে যাব লাগে, যাওঁ আৰু এতিয়া বৰষুণ কমিছে, নহ'লে আৰু বৰষুণ দিলে লেটহে হৈ যাব। ফাইনেলি অফিচ আহি পালোঁ আৰু এতিয়া কাম কৰোঁ। তো মই বৰ্তমান আছোঁ SRL ডায়েগনষ্টিকত আৰু কালি মই ব্লাড টেষ্ট কৰিছিলোঁ। তো ব্লাড টেষ্টৰ আজি ৰিপৰ্ট ল'ব আহিছোঁ। তো এয়া ৰিপৰ্ট পাই গ'লোঁ, এতিয়া ৰুমত যাওঁ। তো ৰুম আহি পালোঁ, ৰুম আহি পাই অলপ সময় ৰেষ্ট ল'লোঁ আৰু মই ব্লাড টেষ্ট কৰি আহিছিলোঁ। তো মোৰ A পজিটিভ আহিলে আৰু মোক সুধিলে যে কেক খাবি নেকি? মই ক'লোঁ ছোটি বাচ্চি হো কিয়া, চাওক কি কেক অৰ্ডাৰ দিছে।